हेलो फ्रेंड्स, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অধ্যায় 9 অৰ্থাৎ বীজগণিত ৰাশিৰ অভেদসমূহৰ বিষয়ে। আমি অনুশীলনটো আৰম্ভ কৰাৰ আগত কিছু কথা জানিব লাগিব। বীজগণিত ৰাশিৰ পূৰণ কৰিবলৈ আমি আগতে শিকি অহা অভেদসমূহ জানিব লাগিব। এতিয়া আমি বিধিকেইটা এবাৰ মনত পেলাই লওঁ। যোগৰ ক্ৰম বিনিময় বিধি। যোগৰ ক্ৰম বিনিময় বিধি মানে হ'ল যদি a + b হয় তেন্তে b + c ও ইকুৱেল হ'ব, অৰ্থাৎ ইয়াৰ ওলোটাই দিলেও সেইটো একে থাকিব। যোগৰ সহযোগ বিধি a + b + c। a + b + c = a + b + c। আমি যদি এইটো ব্ৰেকেট কৰিও দিওঁ তথাপিও একে থাকিব, এইটো সমান সমান হ'ব। পূৰণৰ ক্ৰম বিনিময় বিধি a × b = b × a, অৰ্থাৎ ইয়াৰ কোনো চেঞ্জ নহয়। a × b পূৰণ কৰিলে যি পাম আমি b × a পূৰণ কৰিলেও একে সমানে পাম। পূৰণৰ সহযোগ বিধি a × b × c = a × ব্ৰেকেট b × c। এইটো আমি একেদৰে a × b ব্ৰেকেট c কৰিলে যিটো পাম এইটো কৰিলেও আমি সেইটোৱে পাম। যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি a × ব্ৰেকেট b + c = a × b, অৰ্থাৎ a × b + a × c হ'ব। এইকেইটা হ'ল বিধিকেইটা, আমি ইয়াত প্ৰয়োগ কৰিব লাগিব এইকেইটা। তো এবাৰ মনত পেলাই দিলোঁ। এতিয়া আমি জানিব লাগিব প্লাছ ইনটু প্লাছ প্লাছ, মাইনাছ ইনটু মাইনাছ প্লাছ, প্লাছ ইনটু মাইনাছ মাইনাছ, মাইনাছ ইনটু প্লাছ প্লাছ, এইকেইটা আমি জানি থ'ব লাগিব। অৰ্থাৎ যোগ যোগ পূৰণ কৰিলে যোগে হ'ব, বিয়োগ বিয়োগ পূৰণ কৰিলে যোগ হ'ব। ঠিক তেনেদৰে যোগ বিয়োগ পূৰণ কৰিলে বিয়োগ, বিয়োগ আৰু যোগ পূৰণ কৰিলেও বিয়োগ, অৰ্থাৎ যিকোনো এটা বিয়োগ যোগৰ লগত পূৰণ কৰিলে বিয়োগে হ'ব। এতিয়া আমি আৰম্ভ কৰিম অনুশীলনী 9.1। ইয়াত পূৰণফল উলিয়াব দিছে। 1 নম্বৰ 1ত 3x² × 11x × 2/3y²। আমি এতিয়া প্ৰথমতে সংখ্যাকেইটা পূৰণ কৰি ল'ম। 3 × 11 × 2/3 × x², এইটো x² আহিল, তাৰপিছত আহিব xy, তাৰপিছত আহিব y²। আমি এতিয়া এইটো যিহেতু ইনটু হৈ আছে 3 আৰু 3টো কাটি দিব পাৰোঁ। তাৰপিছত 2 × 11 22, তাৰপিছত xত আমি x² × xy আৰু y² পূৰণ কৰিব লাগিব। x² × x x³ হ'ল, y × y² y³ হ'ল। এনচাৰ 22x³ y³। এতিয়া আহিছোঁ 2 নম্বৰটোলৈ। 2 নম্বৰটোত আছে -5x × 3a² × -3ax। আমি আগৰটোৰ দৰে আমি প্ৰথমতে সংখ্যাকেইটা পাতি লৈছোঁ। -5 × 3 × -3 × x × a² × ax। তাৰপিছত আমি পূৰণ কৰিলোঁ -5 × 3 -15 × -15 × -3 × x a² × ax। এইটো কৰাত আমি পাম x আৰু x দুটা আছে, গতিকে x² আৰু a² আছে এটা আৰু a আছে এটা, গতিকে a³ x² পালোঁ। তাৰপিছত এইটো পূৰণ কৰাত পালোঁ আমি -−, +45 5 × 3 15 × 3 45 a³ x², প্লাছ হৈ গ'ল। এইটো এনচাৰ। 3 নম্বৰটোলৈ। 3 নম্বৰটোত আছে -3pq × -15 p³ × q²। আমি আকৌ এইকেইটা পূৰণ কৰিম সংখ্যাকেইটা। -3 × -15 × q লগত 1 এটা আছে, আমি পূৰণ নকৰোঁ সেইটো, গতিকে তাৰপিছত পূৰণ কৰিম 3 লগত -3 লগত আছিল pq × q³ × q²। তাৰপিছত আমি 15 × 3 প্লাছ হ'ল, তাৰপিছত 15 × 3 45। তাৰপিছত আছে p হ'ব, ইয়াত pq × p³ q² আছে, গতিকে p আৰু p³ মিলি p⁴ হ'ল।
p to the power 4 আৰু q cube q square মিলি q to the power 1 3 plus 2 6 হ'ল কাৰণ আমি জানো a to the power m into a to the power n equal to a to the power m plus n এতিয়া গতিকে p q কাৰণে হ'ব 1 plus 3 plus 2 equal to q to the power 6 এইটো সূত্ৰ আমি আগতে জানো কাৰণে মই এতিয়া আৰু কৈ থকা নাই ধন্যবাদ যদি তোমালোকে ভিডিঅ'টো চাই কিবা বুজি পাইছা অৰ্থাৎ অংককেইটা বুজি পাইছা তেন্তে লাইক কৰিব কমেন্ট কৰিব